হেল্ল' এভৰিৱান, মই জ্যোতিয়ে লাভ ইউৰ লাইফলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি মই লৈ আহিছোঁ আপোনালোকৰ বাবে লোকেল চিকেন কাৰীৰ ৰেচিপি। তাৰ বাবে মই 250 গ্ৰাম চিকেন এনেকৈ ভালদৰে ধুই লৈছোঁ আৰু 4টা আলু এনেকৈ মিডিয়াম চাইজত কাটি লৈছোঁ আৰু এটা পিঁয়াজ এনেকৈ মিহি মিহিকৈ কাটি লৈছোঁ, এটা বিলাহী আৰু লগতে আদা ৰচুনৰ পেষ্ট। তাৰ পাছত মই গেছটো অন কৰি এখন কেৰাহী গৰম কৰি লৈছোঁ। কেৰাহীখন গৰম হোৱাৰ লগে লগে তাত মই আধা চামুচৰ জোখাৰে, সৰু চামুচেৰে আধা চামুচৰ জোখাৰে জিৰা গুড়ি আৰু আধা চামুচ ধনিয়া গুড়ি শুকান কেৰাহীত দি লৈছোঁ আৰু এইখিনি অলপ সময় 1 মিনিটৰ বাবে মই অলপ ভাজি ল'ম। সেইখিনি মোৰ ভাজি হৈ গ'ল আৰু এটা বাতিত এনেদৰে কাঢ়ি লৈছোঁ। এতিয়া মই ধুই লোৱা মাংসখিনি আৰু আলুখিনিত মেৰিনেট কৰিবৰ বাবে আধা চামুচ হালধি গুড়ি দিছোঁ আৰু সোৱাদ অনুসৰি নিমখ দিছোঁ। লগতে মই ভাজি লোৱা জিৰা আৰু ধনিয়াৰ গুড়িখিনি এচামুচৰ জোখাৰে দি দিছোঁ। এয়া চাওক, মই এচামুচৰ জোখাৰে জিৰা আৰু ধনিয়া গুড়িখিনি ইয়াতে দি দিছোঁ আৰু এইখিনি মই বিলাহীত দিবৰ বাবে, তেলত দিবৰ বাবে থৈ দিছোঁ। আৰু এতিয়া মই কাটি লোৱা পিঁয়াজটোৰ অলপমান তেলত দিবৰ বাবে থৈছোঁ আৰু বাকীখিনি মই মেৰিনেট কৰিবৰ বাবে মাংসখিনিত দি দিম। আৰু নহৰু আদা পেষ্টটোৰো অকণমান তেলত দিবৰ বাবে থৈ বাকীখিনি মেৰিনেট কৰিবৰ বাবে মাংসখিনিৰ ওপৰত দি দিছোঁ। এয়া চাওক, এতিয়া মই এইখিনি মেৰিনেট কৰি লৈ 15 মিনিটৰ বাবে থৈ দিম। ইয়াত মই অলপমান মিঠাতেলো দি দিছোঁ। এতিয়া এনেদৰে মেৰিনেট কৰি লৈ অলপ সময়ৰ বাবে মই এইখিনি থৈ দিম। এতিয়া মই এখন কেৰাহী আকৌ গেছত তুলি দিছোঁ। কেৰাহীখন গৰম হোৱাৰ লগে লগে মই ইয়াত অলপ মিঠাতেল দিছোঁ আৰু মিঠাতেলখিনি গৰম হোৱাৰ পাছত মই ইয়াতে মাংসৰ লগত মেৰিনেট কৰি থোৱা আলুখিনি অলপ সময়ৰ বাবে ভাজি ল'ম। আলুখিনি মই সম্পূৰ্ণৰূপে নাভাজোঁ, আধা ভজাকৈ ৰাখি থ'ম, নহ'লে মাংসৰ লগত দি দিয়াৰ লগে লগে সেইখিনি ভাগি যাব পাৰে। এয়া চাওক, মই আলুখিনি অলপ ভাজি লৈছোঁ। আলুখিনি ভাজি হোৱাৰ লগে লগে মই আন এটা পাত্ৰত এনেদৰে আলুখিনি কাঢ়ি লৈছোঁ। এতিয়া একেখিনি তেলতে মই বিলাহীখিনি ভাজি ল'ম আৰু বিলাহীখিনি ভাজিবৰ বাবে মই বাকী ৰৈ যোৱা পিঁয়াজ আৰু নহৰু পেষ্টখিনি দি দিম। প্ৰথমে মই পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱালৈ ভাজি লৈছোঁ। আৰু এতিয়া ইয়াতে নহৰু আদাৰ পেষ্টটো দি দিছোঁ।
নহৰু আদাৰ কেঁচা গোন্ধটো যোৱালৈকে অলপ সময় মই এনেদৰে ভাজি ল'ম। আৰু আজি যিহেতুকে মোৰ ওচৰত কেঁচা জলকীয়া নাই, সেইবাবে মই শুকান জলকীয়া এনেদৰে ভাঙি দিছোঁ। আৰু শুকান জলকীয়া মই 4টা লৈছোঁ। আৰু এইখিনি এনেদৰে অলপ সময় ভাজি লৈ ইয়াতে মই কেঁচাই বিলাহীখিনি দি দিম। বিলাহী মই 1টা লৈছোঁ। বিলাহী 1টা এনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ। আৰু এতিয়া মই এচিকুটমান হালধি আৰু অথনি ভাজি লোৱা জিৰা আৰু হালধিৰ গুড়িখিনি আধা চামুচতকৈও কম দিছোঁ। আৰু দিছোঁ সোৱাদ অনুসৰি নিমখো মই এচিকুটমানহে দিছোঁ। এতিয়া আকৌ এনেদৰে অলপ সময় লৰাই থাকিম। আৰু এতিয়া বিলাহীখিনিত অলপমান ৰং আহিবৰ বাবে মই আধা চামুচতকৈও কম চেনি দিছোঁ। সেয়া চাওক, আধা চামুচতকৈ কম দিছোঁ। আৰু এতিয়া বিলাহীৰ পৰা তেলটো বেলেগ হোৱালৈকে মই এনেদৰে ভাজি থাকিম। মানে বিলাহীয়ে তেলটো এৰালৈকে এনেদৰে অলপ সময় ভাজি থাকিম। এয়া চাওক, বিলাহীয়ে তেল এৰিবলৈ আৰম্ভ কৰিছে। আৰু এতিয়া মই মেৰিনেট কৰি থোৱা মাংসখিনি ইয়াতে দি দিম। এয়া চাওক, মেৰিনেট কৰি থোৱা মাংসখিনি ইয়াতে দি দিছোঁ। আৰু এতিয়া এইখিনি মই এনেদৰে অলপ সময় লৰাই থাকিম। এতিয়া এনেদৰে অলপ সময় সিজিবলৈ দি ঢাকন মাৰি থওঁ। মাংসখিনি অলপ ভাজ খোৱাৰ লগে লগে মই ইয়াতে ভাজি লোৱা আলুখিনি, আধা ভজাকৈ থোৱা আলুখিনি ইয়াতে দি দিছোঁ। আৰু সেইখিনিও অলপ সময় এনেদৰে ভাজি ল'ম। মাংসখিনি অলপ ভাজ খোৱাৰ লগে লগে মই আকৌ এবাৰ এনেকৈ লৰাই দিছোঁ, নহ'লে লাগি ধৰিব পাৰে। মাংসখিনি সম্পূৰ্ণকৈ ভাজ খোৱালৈকে মই এনেদৰে অলপ সময় মাংসখিনিত ঢাকোন মাৰি থৈ দিম। এয়া চাওক, আমাৰ মাংসখিনি সম্পূৰ্ণকৈ ভাজ খাইছে। আৰু এতিয়া ইয়াতে মই
দিবলৈ এগিলাচ গৰম পানী লৈছোঁ। গৰম পানী মানে কুহুমীয়া গৰম পানী। আৰু এতিয়া অলপ অলপকৈ দি লৈছোঁ, একেবাৰে সম্পূৰ্ণ গিলাচ পানী ইয়াত দি দিয়া নাই। এয়া চাওক, অলপ অলপকৈ মই দি গৈছোঁ। এতিয়া মই মাংসখিনি আকৌ অলপমান লৰাই ইয়াতে আকৌ অকণ পানী দি দিম। এয়া চাওক, বাকী থকা পানীখিনি মই ইয়াতে এনেদৰে দি দিছোঁ। মাংসখিনিত পানী দিয়াৰ কাৰণে মই আকৌ অকণমান নিমখ দিছোঁ। মই নিমখ একেবাৰতে নিদিওঁ, অলপ অলপকৈ দি থাকোঁ। সকলোৰে নিমখ দিয়া পদ্ধতিটো বেলেগ বেলেগ, সেইবাবে আপোনালোকে যেনেকৈ দিয়ে তেনেকৈ দিব। মই এনেদৰে অলপ পানীটো দি দিয়াৰ কাৰণে নিমখকণ আকৌ অকণ দি দিছোঁ। আৰু এতিয়া মই মাংসখিনি এনেদৰে অলপ সময় উতলিবলৈ দিছোঁ। আৰু ইয়াৰ মাজতে মাক টেষ্ট কৰিবলৈ বোলে জোল লাগে, সেয়েহে অকণ টেষ্ট কৰিবলৈ দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে মাংসখিনি এনেদৰেও থৈ দিব পাৰে, কিন্তু আমাৰ মাৰ দাঁতৰ অলপ প্ৰব্লেম থকাৰ বাবে মই প্ৰেছাৰ কুকাৰত মাংসখিনি সিজাই দিম। এয়া চাওক, মই মাংসখিনি প্ৰেছাৰ কুকাৰলৈ লৈ লৈছোঁ। আৰু এতিয়া মই ইয়াতে আৰু এগিলাচ গৰম পানী দি দিম, কাৰণ মায়ে মাংসৰ জোলটোহে খাবলৈ ভাল পায়। আৰু এনেও লোকেল মুৰ্গীৰ জোলটোহে বেছিকৈ খাব লাগে, নহয় জানো? সেয়েহে মই এগিলাচ গৰম পানী ইয়াতে আকৌ দি দিছোঁ। এতিয়া মই কুকাৰৰ কাপোৰখন লগাই দিছোঁ আৰু 6টা চিটি মৰালৈকে মই এনেদৰে মাংসখিনি সিজিবলৈ দিম। এয়া চাওক, আমাৰ আজি লোকেল চিকেন কাৰী ৰেডি হৈ গ'ল। মই আপোনালোকক আগতেও কৈছোঁ যে মই ৰেচিপি শ্বেয়াৰ কৰাত একেবাৰে কেঁচা। যদি কিবা ভুল হৈছে তেনেহ'লে প্লিজ শুধৰাই দিব বুলি আশা ৰাখিলোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ। যদি আজিৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদি বেয়া পালে তেতিয়াও কমেণ্ট কৰিব। আৰু যদি আপুনি মোৰ চেনেলত নতুন হয় তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব, যাতে আহিবলগীয়া ন'টিফিকেশ্যনসমূহ পাই থাকে। আৰু আজিৰ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।